Hey guys, namaskar and welcome back to my YouTube channel. Already আপোনালোকে গম পাই গ'ল যে থাম্বনেল দেখিটো গমেই পাই গ'ল যে মই ক'ত মানে কি কৰি আছোঁ তথাপিতো মই অকণমান কৈ দিছোঁ আৰু তো মই লাইফত ফাৰ্ষ্ট টাইম মোৰ গোটেইটো জীৱন যোৱাই নাই মই ফাৰ্ষ্ট টাইম এংকাৰিং কৰিব গৈ আছোঁ আমাৰ ওচৰত আমাৰ মানে ঘৰৰ ওচৰত যিভাগ মঞ্চ হয় তাতে বহুত ডাঙৰকৈ পাতে তো তাতে মই মানে এংকাৰিং কৰিব গৈ আছোঁ চাওঁচোন কেনেকুৱা ফাৰ্ষ্ট টাইম কৰিম নাজানো কেনেকুৱা হ'ব আৰু এটা গুড নিউজ আছে একচুৱেলি গুড নিউজো নহয় বা মোৰ কাৰণে গুড নিউজে হয় কিন্তু একেবাৰে গুড নিউজো নহয় বা বেড নিউজ বুলি ক'ব নোৱাৰি কিন্তু মোৰ কাৰণে গুড নিউজো হয় যে মোৰ এই থোপৰাখন এবাৰটো টিভিত নিউজত ওলাইছে মই আপোনালোকক ভিডিঅ'টো দি দিছোঁ আপোনালোকে চাব ক'ত ওলাইছে একচুৱেলি অ' মাই গড মোৰ বহুত ভাল লাগিছে মানে মনটো সেইটো কথা ভাবি তো আপোনালোকে বেকগ্ৰাউণ্ডত চাগে চাউণ্ড শুনিয়ে আছে তো মই আছোঁ আমাৰ টাৱৈহঁতৰ ঘৰত তেওঁলোকৰ ঘৰৰ পৰা ভিডিঅ' কৰিছোঁ মই মানে ঘৰৰ পৰা আহোঁতে ভিডিঅ' নকৰিলোঁ আৰু তাতে হৈ আছে প্ৰগ্ৰেম মই যাম এতিয়া লেটছ গ' আজিৰ আমাৰ অনুষ্ঠানৰ প্ৰথম গৰাকী প্ৰতিযোগী এয়া মঞ্চত ধৰিত্ৰী বালা দুৱাৰা গুড আৰু ইয়াত আহি মই পালোহি আৰু চাওঁ কিমান বেছি মানুহ হৈছে বহুত আহিছিলে আৰু এয়া হৈছে মোৰ হাতত মাইক আৰু কাগজবোৰ এইটো হৈছে মোৰ য'ত মই বিহু প্ৰেক্টিছ কৰিছিলোঁ সেইটোবোৰ কিন্তু মই নাচিব নাপালোঁ কাৰণ মই গুৱাহাটী গৈছিলোঁ তাৰপাছত আহি মেলি আকৌ মোৰ গা বেয়া হোৱাৰ কাৰণে মই নাচিবলৈ নাপালোঁ আৰু বহুত বেছি বেয়া লাগিছে অসমীয়া জীৱনৰ আয়ু ৰেখা জন জীৱনৰ ৰেখা এইবাৰ বহুকেইটা সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতাৰ পাছত আমি আকৌ এটি হুঁচৰি দলেৰে অডিশ্যনটি উপভোগ কৰোৱা আৰু মোৰ আমাৰ এই গ্ৰুপটোক দেখি মেলি মোৰ ইমানেই নাচিব মন গৈছিল যে মই এইফালৰ পৰা নাচি আছিলোঁ অলপ ভিডিঅ' কৰি আছিলোঁ কিন্তু মই মনে মনে নাচি আছিলোঁ আৰু ইহঁতি মোক চাই জোকাই আছিলে মন্ত্ৰিষ্ণা গোহাঁই দৰ্শিতা গগৈ শিখামণি দুৱৰা দীপাস্মিতা দত্ত স্বৰ্ণালী বৰা তেওঁলোকক মই সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ চ' গাইজ এতিয়া মই ঘৰলৈ আহিছোঁ আকৌ যাম এনেকৈয়ে যাম মানে এতিয়া কাপোৰ সলাবলৈতো টাইম নাই তাত বতা বিতৰণি সভা হৈ আছে চাগে মানে কিবা কিবি অকণমান আৱাজ শুনিছোঁ ইয়ালৈকে নাহে পূৰা আৰু মানে বহুত বেছি ষ্ট্ৰাগল কৰিব লাগে জানেনে মানে থিয় হৈ আছোঁ গোটেই সময়খিনি বহিব পাৰি কিন্তু বহা নাছিলোঁ গান বাজি থাকিলে নাচো লাগি থাকে ন তাৰপিছতে থিয় হৈ থাকোঁতে তেনেকৈ মানে মুখো বিষাই গ'ল ৰাতিপুৱাৰ পৰা মই এতিয়া গধূলিলৈকে আছোঁ একো এটা নোখোৱাকৈ ৰাতিপুৱাই মই খানা খাই ভাত কেইটামান খাই গৈছিলোঁ সৰুকৈ তাৰপিছতে মই একো নোখোৱাকৈ মানে এতিয়ালৈকে আছোঁ আৰু এতিয়া আহি মানে ঘৰত কিবা এটা খাইছোঁহি এতিয়া আকৌ যাওঁ লেটছ গ'
আৰু এইবোৰ হৈছে সেইবোৰ গ্ৰুপ যিয়ে এতিয়া নাচিব মানে অলপ পিছতে। ইয়াতে আমাৰ ভাইটিহঁতৰ গ্ৰুপো আছে। ভাল ভাল বোলে ৰাইজৰে ভাল, ৰাইজৰ ভালে বোলো আমাৰো ভাল। পুনৰবাৰ ৰাইজৰ কুশলত বোলা জয়। নহয় বাৰু এনেই ওচৰতে আৰু কোনে কোনে ফোনটো মোৰ ভাগত তই ক'ত আছ বাৰু? হেল্ল' কলি ছাগলীজনী বেচি পেলাই দিছিলে তই পেহী নাহৰ ক'লৈ নাযাওঁ ক'লৈ? নাহৰ ক'লৈ নাযাওঁ ক'লৈ মানে আজি আহিলোঁ ইয়ালৈ, তই আহি পালি ইয়াত। পৰহি গ'লোঁ মই জাজি হাঁহ পালে তোক পালোঁ তাত দুদিনৰ আগত মই গ'লোঁ তোৰ মাজুলীলৈ তোক পালোঁ তাত। তই আচলতে তই সেইবোৰ থৈছোঁ, মই ঘৰলৈ ফোন এটা কৰি লওঁ হাৰি। এইটো মোক কলি ছাগলীজনী বেছি পেহাই দিছিলে। বছৰাজিয়াটো এইটো তই পালি বুলিহে বেলেগে কোৱাহেঁতে এইটো মাৰি দিলে। এইটো আইফোনহে মোৰ কাৰণেও পায়। গাইজ আমি ফাংচন চাবলৈ গৈছিলোঁ, কিন্তু মানে মই নচাৰ কথাও আছিলে ননচাৰ কথাও আছিলে, একেবাৰে কনফাৰ্ম নাছিলোঁ আমি। তাৰপিছতে তাত গৈ পানি গম পালোঁ যে আমি নাচিম। তাৰপিছতে আৰু একো গমো নাপাওঁ, প্ৰেক্টিচ নাই আমাৰ মাজত, তেনেকৈ নাচিলোঁ। আৰু তাৰপিছতে আহি মেলি আৰু এটা ফাংচন হৈ আছিলে আমি আহোঁতে বাটত পাবলৈ। সেইটো ফাংচনত আমি সোমালোঁ, তাত নাচি মেলি এতিয়া ঘৰ পাইছোঁহি। আৰু মোৰ ইয়াত ক'লা ক'লা পৰি গৈছে চকুৰ তলত, মানে ৰাতি খোৱাটো টোপনি ক্ষতি হৈছে ন।
তোমালোকে চাই থাকক মই মানে ভিডিঅ'টো আগতীয়াকৈ দিম বুলি ভাবিছিলোঁ আৰু বহুত কিবা কিবি ক'বলৈ আছে কিন্তু আজি নকওঁ কাৰণ এতিয়া ৰাতি 1:30 বাজিলে কাইলৈ দিনত কম হয়তো কাইলৈ ভিডিঅ' নাপাবও পাৰে এসপ্তাহৰ আগৰ পৰা মই মানে ভিডিঅ' কৰিয়ে আছোঁ মাত্ৰ আপলোড কৰা নাই গাইজ মই আজি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ মই এংকাৰিং কৰিছিলোঁ যোৱা সপ্তাহৰ সোমবাৰে আৰু আজি হৈছে মঙ্গলবাৰ এতিয়া ৰাতি 10:11 বাজিছে
মই এতিয়া মানে ভিডিঅ'টো শেষ কৰিম, এডিট কৰি মেলি দিওঁতে চাগে আৰু কমেও 3 দিনমান লাগি যাব। আৰু মই এতিয়া NKTVৰ বৰবিহুতিৰ বিষয়ে ক'ম। আচলতে মই সেইটো অডিশ্যন দিবলৈ গৈছিলোঁ বিহু হোৱাৰ আগতে, তেতিয়া অডিশ্যন দিবলৈ গৈছিলোঁ, কিন্তু তাত চিলেক্ট হোৱা নাছিলোঁ। মই মাত্ৰ নিউজতে ওলাইছিলোঁ আৰু অকণমান, সেইটোৱে মোৰ লাক যে মই নিউজত ওলাবলৈ পালোঁ। আৰু মই এংকাৰিং কৰিছিলোঁ আমাৰ ঘৰৰ ওচৰৰ এখন ৰংগমঞ্চত, য'ত প্ৰত্যেক বছৰেই এনেকৈ বিহু হৈ আহে, বৰষুণ ষ্টাৰ্ট আৰু আপোনালোকে ক্লিপটো চাই কেনেকুৱা পালে মোক জনাব। আৰু আমাৰ ইয়াত বৰষুণ ষ্টাৰ্ট হৈ গ'ল, এতিয়া আৱাজ বেছিকৈ নাপাওঁ, সেইকাৰণে সোনকালে ভিডিঅ'টো শেষ কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। এণ্ড লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব। এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।